हेलो दोस्तों, वेलकम बैक टू माय यूट्यूब चैनल मफुदुल्स ब्लॉग। आशा কৰিছো সকলো ভালে আছে আৰু ময়ো ভালে আছো। আৰু গাইস মানে বহুত দিন হ'ল ইউটিউবত ভিডিঅ' আপলোড দিয়া নাছিলোঁ, দিছো শৰ্ট মানে ব্লগ দিয়া নাছিলোঁ। আৰু এতিয়া ভাবি আছো ব্লগ গিলা অলপমান ফানি টাইপৰ বনাম, তাকে পলম নকৰি দেৰি নকৰোঁ, ব্লগ গাইস ভিডিঅ'টো আৰম্ভ হ'ল। क्या नहीं क्या बोला तूने? नहीं पहले क्या बोला? चल चल चलो। এই দুটা যাই আছে গাইস, বাগৰি মানে কি হৈছে মানে এই হৈছে এইফালে ৰাস্তা হৈ গৈছে। ও মাই গড, পুৰা মানে গাইস কি ধুনীয়া ফিল। আৰু এতিয়া মানে আমি যাই আছো ট্ৰি হাউচত। तू क्या बोल रही है? আপোনালোকে চাগে বিশ্বাস নকৰিব পাৰে, ট্ৰি হাউচ যাই থকা নাই মানে আমি খোজকাঢ়ি যাই আছোঁ, ইমান ওচৰত আছে। আপোনালোকে চাগে বিশ্বাস নকৰে, এইটো ভালদৰে জানি মই ফানি মানে কমেডি নিচিনা ভাবি আছে চাগে, সঁচাকৈ যাই আছোঁ ট্ৰি হাউচ। আৰু ইফালে এয়া মানে গাছ ইফালে দিও আহিব পাৰি, খালি মানে ইয়াৰ ৰাস্তা বন্ধ হৈছে কাৰণে আমি ইফালে দি আহিছোঁ। আৰু এতিয়া পামে আৰু মানে 2 মিনিট লাগিব। বিশ্বাস হোৱা নাই চাগে আপোনালোকৰ, মই ভালদৰে জানো। আৰু চাই থাকক এয়া এয়া আহি আছে। অলপমান মানে শ্বৰ্ট কাটিং কৰি যাই আছোঁ। আৰু এতিয়া আমি পাম বাগান পাম, চাই লওক গাছ বাগান। আৰু গাইছ ইয়াত আছে ফটোশ্বুট কৰিবলৈ, মানে বঢ়িয়াকৈ ফটোশ্বুট কৰিবলৈ জেগাও আছে, বেলেগ একো জেগা নহয়। সেইটো ইয়াৰ ওপৰত উঠি ল'ব, উঠি কিনে ইয়াত উঠিব, পুৰা বঢ়িয়া ফটো মাৰিব পাৰি। মানে গাইছ আপোনালোকক দেখা আৰু 1 মিনিটমান লাগিব চাগে ট্ৰি হাউচত, মানে ট্ৰি হাউচৰ ওচৰত যাব। মানে ট্ৰি হাউচ মানে পামেই এতিয়া আমি, চাই থাকক। পাই গ'লোঁ, 1 2 3 এইয়া গাইছ চাই লওক। ऐसे में बड़ा सख्त लौंडा हूं। ট্ৰি হাউচ, ট্ৰি মানে গছ, এইটো গছ আছে এয়া, আৰু হাউচ মানে ঘৰ, এইটো ঘৰ। ইয়াত মানে ডিউটিটো থাকে, ৰাতি থাকে, নাইট ডিউটি হয়। ইয়াত হাতী আছে, ইয়াত হাতী আহে, এইবিলাকত ইয়াত হাতী আহে। হাতী আহিলে মানে ইয়াত মানুহবিলাক থাকিব আহে, ইয়াত আহে। আৰু এইফালে আছে, আৰু ইফালে আছে, মানে গাইছ বহুত আছে। আৰু মই এতিয়া ইয়াত ট্ৰি হাউচৰ ওপৰত উঠিম, আপোনালোকে ভালকৈ চাই গাইছ। এতিয়া মই উঠিম, মই চাই থাকিম। গাইছ মানে মই এতিয়া উঠি আছোঁ, আৰু মানে উঠি ল'লোঁ আৰু গাইছ চাওক, আৰু উঠি আছোঁ এই তলত দেখি গাইছ, আৰু উঠি আছোঁ ৰ'ব। আহি গ'লোঁ মই। এইফালে আমি উঠি ল'লোঁ ট্ৰি হাউচৰ ওপৰত, আৰু এইফালে ই পূৰা চাই আছে। ই উঠিব পৰা নাই এতিয়া। আৰু এনেকুৱাই আছে। আৰু ইফালে মানে গাইছ এইফালে কাপোৰ চাপোৰ আছে। আৰু ইফালে এইটো এটা দেখিছেনে গাইছ, এইটো চাই দেখিছে। আৰু মানে গাইছ বহুত আছে ইয়াত, এইগিলা গাইছ কাপোৰ, এইগিলা ৰাতি মানে বঢ়িয়াকৈ কৰিলে, মানে ভালদৰে হেৰি কৰিলে আৰু ভালদৰে পাৰি কেনে। এইটো আঁঠুৱা আছে এইফালে, তাৰমানে বঢ়িয়াকৈ এনেকুৱা ভাল লাগে ৰাতি থাকি, নেটৱৰ্ক চেটৱৰ্ক ভালদৰে পায়। আৰু ক'বই নালাগে গাইছ, ৰাতিৰে চব মানুহবিলাক আহে বম চম লৈ কেনে। আৰু মানে ইয়াত এনেকুৱা বঢ়িয়া, মানে ইমান ভাল। আৰু ইফালে পাত উঠাই আছে মানুহ, এয়া মানে গাইছ এইটো আমাৰে বাগান হয় এইটো, মানে এয়া গাইছ। আৰু গাইছ ডাঙৰ কথা মানে ইয়াত আহিছিল আমাৰ হিতেকাই
কৃতিকাৰ তাৰ ভিডিঅ' সকলো চাই চাগে বুন্দিয়া ভুজিয়া আহিছিল মানে আমাৰ গাঁৱত আহোঁতে ইয়াত উঠিছিল ভিডিঅ' কৰিছিল আৰু সোণাজুলি 2 নং সোণাজুলিৰ ৰেজাউল দা আহিছে আৰু মানে ইয়াত ভিডিঅ' চিডিঅ' কৰি গৈছে মানে ইয়াত এনে আহিছিল ফুৰিবৰ কাৰণে ইয়াত উঠিছিল আৰু ইফালে বাগানত ফটো তুলিছে ইয়াত গাঁৱৰীয়া প্ৰগ্ৰামত আহিছিল সেইকাৰণে আৰু গাইছ মানে মোৰ ভিডিঅ'বিলাক চাব লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু একবাৰ ভিউ চাই আছোঁ গাইছ মানে এনেকুৱা ফিল লাগি আছে মানে ড্ৰোনৰ পৰা যেনেকুৱা চাই আছে এনেকুৱা ফিল লাগি আছে আৰু মানে কি ক'ম আৰু গাইছ ইফালে দেখাই আছোঁ আৰু মানে গাইছ ইফালে চাওক কি ধুনীয়া মানে আৰু গাইছ মানে ইয়াৰ পৰা পৰিলে আৰু মানে ই হাতদি বিচাৰি পাই নাজানো পাবও পাৰে চাগে ইয়াত চাওক গাইছ ঠাণ্ডা পৰি গৈছে ইয়াত পৰিলে আৰু গাইছ ই আৰু বাচি থাকিবনে নাই এইটো নাজানো হাতদি চাগে পোৱা যাব খালি তাৰ যোনটো জীৱ এইটো নাই পাব আৰু ইয়াত ৰাতিলে এনেকুৱা পুৰা সোমাই থাক বিন্দাছ একো নাই মানে আৰু গাছ এইটো ভিডিঅ' গাছ কিমান মানে যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰিব আৰু আমাক যেতিয়া আগলৈ যাবৰ কাৰণে বেছি ছাপোৰ্ট কৰি যাব তেতিয়াহ'লে আমাৰ ভাল লাগিব ভিডিঅ'বোৰ চাই যেতিয়া গাছ ভিউজাৰ নাহে তেনেহ'লে ভিডিঅ' বনাই ভালে নালাগে ইমান যিমান পাৰে গাছ ভিডিঅ'টো শ্বেয়াৰ কৰিব বাই বাই আৰু যদি গাছ ডেইলি যদি গাছ ব্লগ লাগে তেনেহ'লে তাক কমেণ্ট কৰি দিব বাই বাই